শিৱসাগৰ গ্ৰন্থোৎসৱস্থলীত উপস্থিত থকা সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ। জ্ঞানপীঠ বঁটা বিজেতা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সাহিত্য ক্ষেত্ৰৰ মঞ্চলৈ মই উঠি আহিছোঁ। মাতৃভাষা মাধ্যমৰ বিদ্যালয়, সংশয় আৰু সম্ভাৱনা এই বিষয়ে দুআষাৰ ক'বলৈ। প্ৰথমেই মোৰ মনলৈ আহিছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সেই মহান উক্তি, স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা। মাতৃভাষা হৈছে সেইবিধ ভাষা যাৰ জৰিয়তে এজন লোকে চিন্তা কৰে, সপোন দেখে আৰু নিজৰ মনৰ ভাৱ আটাইতকৈ সহজে প্ৰকাশ কৰে। আৰু এইটো কথা বৈজ্ঞানিকভাৱে প্ৰমাণিত যে কোনো এজন লোকে কোনো এটা বিষয় মাতৃভাষাৰে অধ্যয়ন কৰিলে সেই বিষয়টো আন কোনো ভাষাত অধ্যয়ন কৰাতকৈ সোনকালে, ভালদৰে আৰু সহজে বুজিব পাৰে। কিন্তু বৰ্তমানৰ ভাৰতবৰ্ষৰ নৱপ্ৰজন্মই নিজৰ সভ্যতা সংস্কৃতি এৰি বিলাতী বেশভূষা পৰিধান কৰাৰ